নতুন নতুন টেকনিক্যাল ভিডিঅ'জ, নতুন বাইকৰ ৰিভিউজ আৰু কিছুমান ট্ৰেভেলিং ব্লগছ চাবৰ বাবে ডিপি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাই দিয়ক। নমস্কাৰ বন্ধুসকল, মই দেৱব্ৰত ফুকন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিপি ক্ৰিয়েশ্যন। তো বন্ধুসকল, আজি আপোনালোকৰ আগত মই ক'বলৈ যাবলৈ ওলাইছোঁ যে অ'প' ব্ৰেণ্ডৰ এটা নতুন মোবাইল হেণ্ডছেট লাঞ্চ হ'বলৈ যাবলৈ লৈছে জুনৰ 7 তাৰিখৰ দিনাখনি। আৰু এই হেণ্ডছেটটো হৈছে অ'প' ৰেনো 10X জুম এডিশ্যন। তো এই হেণ্ডছেটটোৰ ফিচাৰ্ছ, স্পেচিফিকেশ্যন, প্ৰাইচৰ বিষয়ে মই আজি আপোনালোকৰ আগত ক'ম। তো বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অ'প' ৰেনো 10X জুম এডিশ্যন হেণ্ডছেটটোৰ প্ৰথমে ডিছপ্লে কোৱালিটিৰ বিষয়ে ক'বলৈ গ'লে ইয়াৰ ডিছপ্লে স্ক্ৰীণ চাইজ আপোনালোকে পাব 6.6 ইঞ্চি আৰু ইয়াৰ স্ক্ৰীণ ৰিজলিউশ্যন হ'ব 1080x2340 পিক্সেলৰ আৰু এইটো হ'ব এটা বেজেলেছ ডিছপ্লে। আৰু ইয়াৰ ডিছপ্লে টাইপ হ'ব এখন ছুপাৰ এমুলেট ডিছপ্লে আৰু এই ডিছপ্লেৰ স্ক্ৰীণ প্ৰটেকশ্যন আপোনালোকে পাব কৰ্ণিং গৰিলা গ্লাছ ভাৰ্চন 6ৰ প্ৰটেকশ্যন। আৰু এতিয়া এই হেণ্ডছেটটোৰ পাৰফৰ্মেঞ্চৰ বিষয়ে ক'বলৈ যাওঁ। ইয়াৰ যোনটো চিপছেট হ'ব সেই চিপছেটটো আপোনালোকে পাব কোৱালকম স্নেপড্ৰেগনৰ 855ৰ আৰু ইয়াৰ প্ৰচেছৰ হ'ব এটা অক্টাকোৰ পাৱাৰ্ড প্ৰচেছৰ আৰু ইয়াৰ ক্লক স্পীড হ'ব 2.8 GHz আৰু ইয়াৰ এই হেণ্ডছেটটোৰ GPU পাৱাৰ হ'ব আপোনালোকে এডিনো 640। এই হেণ্ডছেটটো এতিয়া ৰেম ভেৰিয়েণ্টৰ বিষয়ে ক'বলৈ গ'লে এই হেণ্ডছেটটোত দুটা ৰেম ভেৰিয়েণ্ট আপোনালোকে পাব। এটা হ'ব 6GB ৰেম আৰু এটা হ'ব 8GB ৰেম। আৰু ষ্ট'ৰেজ কেপাচিটিৰ বিষয়ে ক'বলৈ গ'লে এই হেণ্ডছেটটোৰ যোনটো ইণ্টাৰনেল মেমৰি সেই ইণ্টাৰনেল মেমৰি পাব আপোনালোকে 128GB আৰু ইয়াক আপোনালোকে এক্সপেণ্ডেবল কৰিব পাৰিব আপ টু 256GB লৈকে। আৰু এতিয়া এই অ'প' ৰেনো 10X জুম এডিশ্যনৰ কেমেৰা কোৱালিটিৰ বিষয়ে ক'বলৈ গ'লে ইয়াৰ যোনটো মেইন কেমেৰা, যোনটো ৰিয়েৰ কেমেৰা, সেই ৰিয়েৰ কেমেৰা হ'ব এটা ট্ৰিপুল কেমেৰা, যোনটো হ'ব এটা 48 মেগাপিক্সেল প্লাছ 13 মেগাপিক্সেল প্লাছ 8 মেগাপিক্সেলৰ। আৰু এই ৰিয়েৰ কেমেৰাৰ যোনটো চেন্সৰ, সেই চেন্সৰটো হ'ব এক্সম'ৰ RS CMOSৰ এটা চেন্সৰ আৰু ইয়াৰ ফিজিকেল এপেচাৰ হ'ব f1.7ৰ। আৰু এই ৰিয়েৰ কেমেৰাত আপোনালোকে পাব ডুৱেল LED ফ্লাছ আৰু ইয়াৰ ইমেজ ৰিজলিউশ্যন হ'ব 800x6000 পিক্সেলৰ। আৰু এই ৰিয়েৰ কেমেৰাৰ ফিচাৰ্ছৰ বিষয়ে ক'বলৈ গ'লে এই কেমেৰাটোৰ যোনটো ফিচাৰ্ছ তাত পাব আপোনালোকে 16x ডিজিটেল জুম আৰু 10x অপ্টিকেল জুম, অটো ফ্লাছ, ফেচ ডিটেকশ্যন আৰু টাচ টু ফ'কাছ। আৰু এই ৰিয়েৰ কেমেৰাদি যদি আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰে সেই ভিডিঅ' ৰেকৰ্ডিঙৰ পিক্সেল হ'ব 3840x2160 60 FPS আপোনালোকে ইয়াত ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব আৰু 1920x1080 30 FPSতো আপোনালোকে এই ৰিয়েৰ কেমেৰা যোগেদি ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব। আৰু এতিয়া ইয়াৰ ফ্ৰণ্ট কেমেৰাৰ বিষয়ে ক'বলৈ যাওঁ। ইয়াৰ যোনটো ফ্ৰণ্ট কেমেৰা হ'ব সেই ফ্ৰণ্ট কেমেৰাটো পাব আপোনালোকে 16 মেগাপিক্সেলৰ এটা পপ আপ ফ্ৰণ্ট কেমেৰা আৰু এই ফ্ৰণ্ট কেমেৰাত যোনটো চেন্সৰ পাব এই চেন্সৰটো হ'ব CMOSৰ এটা চেন্সৰ আৰু ইয়াৰ ফিজিকেলি এপেচাৰ হ'ব f2.0 আৰু ইয়াৰ ফ্ৰণ্ট কেমেৰাটো আপোনালোকে পাব এটা ছফ্ট লাইটৰ LED ফ্লাছ। আৰু এই ফ্ৰণ্ট কেমেৰাৰ যোগেদি যদি আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰে তেতিয়া ভিডিঅ'ৰ যোনটো পিক্সেলছ হ'ব 1920x1080 30 FPSৰ ওপৰত ইয়াৰ ভিডিঅ' ৰেকৰ্ডিং আপোনালোকে কৰিব পাৰিব। আৰু এতিয়া এই অ'প' ৰেনো 10X জুম এডিশ্যন হেণ্ডছেটটোৰ বেটেৰী কেপাচিটিৰ বিষয়ে ক'বলৈ গ'লে এই হেণ্ডছেটটোত আপোনালোকে বেটেৰী পাব 4065ৰ এটা নন ৰিমুভেবল বেটেৰী আৰু এই হেণ্ডছেটটোত আপোনালোকে পাব কুইক চাৰ্জাৰৰ ছাপৰ্ট পাব এই হেণ্ডছেটটোত। আৰু লগত যোনডাল চাৰ্জাৰ পাব এই চাৰ্জাৰডাল পাব আপোনালোকে ভক্স চাৰ্জাৰ, যোনডাল হ'ব ভাৰ্চন 3.0। আৰু এই হেণ্ডছেটৰ যোনটো চাৰ্জিং পৰ্ট, এই চাৰ্জিং পৰ্টটো পাব আপোনালোকে USB Type-C পৰ্ট আপোনালোকে এই হেণ্ডছেটটোত পাব। আৰু এতিয়া এই হেণ্ডছেটটোৰ নেটৱৰ্ক কানেক্টিভিটিৰ বিষয়ে ক'বলৈ গ'লে এই হেণ্ডছেটটোৰ যোনটো চিম চাইজ হ'ব সেইটো হ'ব নেনো চিম, কিন্তু এই হেণ্ডছেটটোত আপোনালোকে পাব হাইব্ৰিড চিম স্লট। মানে এই হেণ্ডছেটটোত আপোনালোকে মেমৰি কাৰ্ড আপোনালোকে এক্সপেণ্ডেবল কৰি লগাবলৈ হ'লে এখন নেনো চিম আৰু এখন মেমৰি কাৰ্ড মাইক্ৰ' SD কাৰ্ড আপুনি লগাব পাৰিব, কিন্তু যদি দুখন নেনো চিম লগায় তেতিয়াহ'লে আপোনালোকে মাইক্ৰ' SD কাৰ্ডখন লগাব নোৱাৰিব।
আৰু এই হেণ্ডছেটটোত আপোনালোকে ডুৱেল 4G ভোল্টেজ সাপোৰ্ট পাব আৰু এতিয়া এই হেণ্ডছেটটোৰ দুটামান স্পেশাল ফিচাৰ্ছৰ বিষয়ে ক'বলৈ গ'লে এই হেণ্ডছেটটোৰ যোনটো অডিঅ' ফিচাৰ্ছ হ'ব সেইটো হ'ব ডলবি এটমছ সাউণ্ড ইনকেছমেণ্ট ইয়াত আপোনালোকে ফেচিলিটি পাব আৰু ইয়াৰ যোনটো ফিংগাৰপ্ৰিণ্ট সেন্সৰ সেই ফিংগাৰপ্ৰিণ্ট সেন্সৰটো পাব আপোনালোকে অন স্ক্ৰীনত মানে অন স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট সেন্সৰ এই হেণ্ডছেটটোত পাব আৰু এই হেণ্ডছেটটোত আদাৰ সেন্সৰৰ বিষয়ে ক'বলৈ গ'লে ইয়াত আপোনালোকে পাব লাইট সেন্সৰ পাব প্ৰক্সিমিটি সেন্সৰ পাব জেৰস্কোপ সেন্সৰ এই সকলোবিলাক সেন্সৰ এই হেণ্ডছেটটোত আপোনালোকে পাব আৰু এই হেণ্ডছেটটোৰ যোনটো কালাৰ ভেৰিয়েণ্ট সেই কালাৰ ভেৰিয়েণ্ট আপোনালোকে ইয়াত দুটা কালাৰ ভেৰিয়েণ্টত পাব এই হেণ্ডছেটটোৰ এটা হ'ব জেড ব্লেক আৰু এটা হ'ব অচিন ব্লু আৰু এতিয়া এই Oppo Reno 10X Zoom Edition হেণ্ডছেটটোৰ প্ৰাইচৰ বিষয়ে ক'বলৈ গ'লে এই হেণ্ডছেটটোৰ প্ৰাইচ হ'ব 39,990 rupees যোনটো হ'ব ইয়াৰ ইণ্ডিয়ান মাৰ্কেটত ইয়াৰ যোনটো প্ৰাইচ হ'ব সেইটো হ'ব 39,990 টকা ইয়াৰ প্ৰাইচ হ'ব আৰু ইয়াৰ যোনটো এন্ড্ৰইড ভাৰ্সন ইয়াত যোনটো অপাৰেটিং সিস্টেম পাব আপোনালোকে এন্ড্ৰইড ভাৰ্সন 9.0 পায় পাব আৰু হেকত এই Oppo Reno 10X Zoom Editionৰ দুটামান মই pros and cons ৰ বিষয়ে ক'বলৈ কৈছো তো ইয়াৰ pros গিটা হৈছে কি an attractive IP68 certified build impressive and versatile cameras powerful hardware আৰু হৈছে strong battery life and fast charging capabilities আৰু ইয়াৰ cons গিটা হৈছে কি display resolution limited to full HD আৰু ইয়াৰ পিছতো হৈছে কি nano SD cards are not available in India আৰু ইয়াৰ 3 নম্বৰটো হৈছে কি face unlock is not fast and externally secure তো এইগিটা হৈছে ইয়াৰ pros and cons তো মই আজি আপোনালোকৰ আগত এই Oppo Reno 10X Zoom Edition হেণ্ডছেটটোৰ ফিচাৰ্ছ স্পেচিফিকেশ্যন আৰু প্ৰাইচৰ বিষয়ে দুআষাৰমান ক'লো যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট বক্সত কমেন্টও কৰিব পাৰে আৰু যদি প্ৰথমবাৰৰ বাবে যদি মোৰ এই চেনেলটো চাইছে আপোনালোকে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইবটো কৰিব আৰু সাবস্ক্ৰাইবৰ দাঁতিত থকা বেল আইকনটো দবাব বেল আইকনটো দবালে মোৰ নতুনকৈ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ চাবলৈ পাব তো আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম